আজি বিপিএফ দল হিচাপে সর্বজোড়া এলএসি সর্বজোড়া এই দেৱীতলাত আমি ইলেকশন আগন্তুক ইলেকশনটো লৈ পেলাই যেটো প্ৰচাৰৰ যেটো মিটিং ইয়াত উপস্থিত হ'বলৈ পাই মই খুব নিজকে ভাল লাগিছে। আমাৰ লগত আছে আমাৰ দেহাছা বসুমতাৰী আছে আৰু আপোনালোকে দেখিছে আমাৰ লগত কেণ্ডিডেট আছে সৰ্বজোড়া এলএসি ডক্টৰ ৰেজাউল কৰিম ডাঙৰীয়া আৰু কাম্পা বৰগয়াৰী একেলগে মনমোহন বাইদেউ একেলগে আমি আছো। মুঠতে সব জাতি জনগোষ্ঠী আহিছে, গাৰো আছে, ৰাভাও আছে, আদিবাসীও আছে, মুছলিমো আছে, বড়ো আছে, নাথযোগী আছে, চতুৰ্থ গোৰ্খা যিমান জাতি জনগোষ্ঠী আছে এই অঞ্চলত সব জাতি জনগোষ্ঠীৰ পৰা আহিছে। আহা মানে আমি 100% চিয়ৰ ল'ব পাৰে যে আমি সৰ্বজোড়া এলএসি হিচাপে আমি জিকাটো 100%। আৰু মই যেটো দেখিবলৈ পাইছে 15টা ভিতৰত এই সৰ্বজোড়াই হাইষ্ট ভোট লৈ পেলাই জিকাৰ সম্ভাৱনাটো মই বেছি দেখিছে। জিকাটো জিকিব, এতিয়া টপ ৰেঙত থাকিব পাৰিব না নাই এইটোৱে চেলেঞ্জটো সেইটোহে। দেখা গৈছে যে কংগ্ৰেছৰ যিজন প্ৰাৰ্থী আছে তেখেতে কংগ্ৰেছৰ মই অলৰেডি কৈছে, কংগ্ৰেছ হওক, ইউপিপিএল হওক বা অন্যান্য যিকোনো দল কমপ্লেইনটো দিবই। কমপ্লেইন দি কি কৰিব, কিহৰ কমপ্লেইন দিব? ক'ব পাৰে আমি মানে মুছলিম সম্প্ৰদায়ৰ মাজত ক'ব পাৰে যে বিপিএফে বিজেপিৰ লগত আছে, ভোট দিব নালাগে, এইবিলাক ক'ব পাৰে। ইয়াৰ উত্তৰটো মই অলৰেডি দিছে যে কি স্বাৰ্থত বিটিচিয়ে বিপিএফৰ হাতত আছে, বিপিএফে কাম কৰিব এই অঞ্চলত। আৰু আমি দিছপুৰ বা দিল্লীত যেহেতু বিজেপি এনডিএ চৰকাৰ আছে, ইহঁতৰ পৰা আমাৰ পুঁজি আনিব পেলাই আমি কাম কৰিব লাগিব, আমি মিলি পেলাই থাকিব। কিন্তু বিটিচি ক্ষেত্ৰত আমি অকলে আছে, একো কৰিব নোৱাৰে। আৰু দিছপুৰৰ আমাৰ চৰকাৰ যেহেতু বিজেপিৰ নেতৃত্বত হ'বলৈ গৈ আছে, আমি এলায়েন্সত থাকিম। এলায়েন্সত থাকিছে বোলে এই বিজেপি বা এলায়েন্স চৰকাৰে বিটিচিত একসাথে কিবা কৰিব, সেইটো নহয়। বিটিচিয়ে কৰিব, বিপিএফে কৰিব। প্ৰমোদ বড়ো বা কোনোবা মানুহৰ কথা লৈ পেলাই আপুনি যদি কাম কৰে মৰি যাব, বেচলেছ কথা। এইবিলাকত বিশ্বাস কৰি কিবা কৰি যদি কোনোবাই কাম কৰে মৰি যাব। কৈছে উচ্ছেদ হ'ব পৰ্বতজোৰা যদি বিপিএফ ইয়াৰ পৰা জিকে আৰু বিজেপি চৰকাৰ হ'লে উচ্ছেদ কৰিব। এই কাৰণতে কৈছো মই, ইয়াৰ কথা লৈ পেলাই যদি আপোনালোকে কাম কৰে মৰি যাব। এইবিলাক কি এক্সিডেণ্ট হৈ ভাঙিছে না কোনোবা মাৰি পেলাই ভাঙি দিছে, এইটোতো কি? আচ্ছা, ওদালগুৰি আৰু যিহেতু ওদালগুৰিত ডিফেন্স ব্যুৰো আছে, আপচুৰ প্ৰেচিডেণ্ট। আপোনালোকে বিচাৰে নেকি আগৰ নিচিনা এই এফচি অফিচৰ পৰা এই বিটিচিখন চলোৱা? 5 বছৰ ইউপিপিএলএফ পৰা অফিচ কৰিছে, আপচি অফিচৰ পৰা। তো এই মানুহে আজি আৰু MLA হ'ব কাৰণে কেণ্ডিডেট দিছে বা ইলেকশ্যন কৰিছে। এই এনেকুৱা মানুহক কোনে ভোট দিব? এফচি অফিচৰ পৰা চলোৱা, চৰকাৰ চলোৱা, বিটিচি অফিচৰ পৰা চলাব লাগিছে চৰকাৰটো, কিন্তু ইহঁতে চলাইছে আপচি অফিচৰ পৰা। আপচি অফিচৰ পৰা চলোৱা মানে অকল বড়ো, কোন মুছলিম, কোন গাৰো, ৰাভা চিনি পায় নেকি? আপচি হ'ল বড়ো জাতীয় ছাত্ৰ সংগঠন। যদি কাম কৰে বড়ো জাতিৰ কাৰণে কাম কৰিব, কোনোবা মুছলিমৰ কাৰণে, কোনোবা ৰাজবংশীৰ কাৰণে, কোনোবা গাৰো ৰাভাৰ কাৰণে বা কোনোবা বেংগলীৰ কাৰণে কাম কৰা সংগঠন নহয় আপচুটো। আপচুটো হ'ল বড়ো জাতীয় ছাত্ৰ সংগঠন, এই বড়ো জাতিৰ কাৰণে কাম কৰিব। তামোলপুৰটো কি হ'ব স্যার? তামোলপুৰটো কি হ'ব? এই তামোলপুৰ আমাৰ 15টা সেঞ্চুৰী হাৰিব নেকি? হাৰিব নেকি? এই হাৰা জিকাৰ কথা কিয় সুধি আছে? আমি কৈছে আমাৰ বিপিএফ, বিজেপি আৰু এজেপি আমি একেলগে আছে। 15টা চিট আমি দিছপুৰত দিব লাগে, একেলগে পাছ আমি দিওঁ। আপোনালোকে যদি চৰকাৰত আহে কেইটা মিনিষ্টাৰ দাবী কৰিব? এইবিলাক পিছত মিনিষ্টাৰ ডাঙৰ কথা নহয়, জিকি যাওক, চৰকাৰ বনাওক, ইয়াৰ পিছত মন্ত্ৰীৰ কথা আলোচনা কৰক।